আজি আমি কথা পাতিম প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বিষয়ে। যদি আপোনালোকে এই পৰ্যন্ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হোৱা নাই, তেতিয়াহ'লে আজিৰ ভিডিঅ'টো অতি ভালদৰে আৰু গুৰুত্ব সহকাৰে চাওক, কিয়নো আজিৰ ভিডিঅ'টো যদি আপোনালোকে চায় তেতিয়াহ'লে স্পষ্টভাৱে গম পাই যাব যে এই যি 2024 আৰু 25 বৰ্ষত যিটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত যি এটা ফাইনেল ভেৰিফাইড লিষ্ট ওলাইছে, এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে আগন্তুক এই এক মাহৰ ভিতৰত অৰ্থাৎ কি এই ডিসেম্বৰ মাহতে আপুনিও ফাইনেলি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। যদি আপোনালোকৰ লাষ্ট 2018 বৰ্ষত নিজৰ গাঁও পঞ্চায়তৰ পৰা চৰকাৰী বিষয়া হওক বা চৰকাৰী কৰ্মচাৰীয়ে যদি আপোনাৰ ঘৰত যাই জিঅ' টেকিং কৰি থোৱা আছে, তেতিয়াহ'লে আপোনালোকৰ যদি এই 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট ওলাইছে এই লিষ্টত যদি আপোনাৰ নাম আছে তেতিয়াহ'লে ফাইনেলি আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব। এতিয়া প্ৰশ্নটো হ'ল কি যে বহুতো এনেকুৱা পৰিয়াল আছে যিসকলৰ এই 2024 আৰু 25 বৰ্ষৰ যিটো লিষ্ট আহিছে এই লিষ্টত নাম আছে নে নাই সেইটোকে তেওঁলোকে চাব নোৱাৰে, অৰ্থাৎ কি কোনোবাৰ হাতত নিজৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাই বা চাব কেনেকৈ এইটোও গম নাপায়। নিজৰ গাঁও পঞ্চায়তত যদিও গৈছে সেই পঞ্চায়তৰ ছেক্ৰেটাৰী হওক বা পঞ্চায়তৰ কৰ্মচাৰীয়ে লিষ্টটো দিয়া নাই বা যদিও লিষ্ট দিছে সেই লিষ্টত নিজৰ নাম আছে নে নাই সেইটো বস্তু ধৰিব পৰা নাই। মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই আৰু দেখুৱাই দিয়াৰ কাৰণে চেষ্টা কৰিম যে কেনেকৈ আপোনালোকে চাব পাৰিব যে এই 2024 আৰু 25 বৰ্ষৰ এই লিষ্টত আপোনাৰ নাম আছে নে নাই। যদি আপোনালোকে চাব বিচাৰে পোনপ্ৰথমে এইটো যিটো পেজ ইয়াতে আপোনালোকে স্পষ্টভাৱে চাবলৈ পাৰিছে, এইটোৱে হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটে হ'ল এইটো। এই পেজটো আপোনালোকে পোনপ্ৰথমে নিজৰ মোবাইলত অপেন কৰি ল'ব আৰু নিজৰ মোবাইলত এই পেজটো অপেন কৰি লোৱাৰ লগে লগে এইটো যিটো ছাইডত অপশ্যন চাবলৈ পাৰিছে এবাউট, আৱাস সফ্ট, ডকুমেণ্ট, ষ্টেক হোল্ডাৰ্ছ, ইয়াৰ ভিতৰতে আপোনালোকে পোনপ্ৰথমে এইটো যিটো আৱাস সফ্ট বুলি লিখা আছে এই আৱাস সফ্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ লগে লগে এনেদৰে আপোনালোকৰ এটা ফ্ৰণ্টত পেজ খোল খাই যাব। এইবাৰ আপোনালোকে এই ওপৰত যিটো লিখা আছে ডাটা এণ্ট্ৰি, ইয়াৰ তলত যিটো ৰিপৰ্ট বুলি লিখা আছে এই ৰিপৰ্টত আপোনালোকে এনেদৰে ক্লিক কৰি দিব। এই ৰিপৰ্টত ক্লিক কৰি দিয়াৰ লগে লগে তলফালে স্ক্ৰল কৰিব। তলফালে স্ক্ৰল কৰাৰ লগে লগে এই নম্বৰ যিটো অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে ফিজিকেল প্ৰগ্ৰেছ ৰিপৰ্টছ, ইয়াৰে যিটো প্ৰথম নম্বৰ অপশ্যন আছে হাউচ কমপ্লিটেড ইন এ ফাইনেন্সিয়েল ইয়াৰ, আৰু দ্বিতীয় নম্বৰ যিটো অপশ্যন আপোনালোকে চাবলৈ পাৰিছে য'ত লিখা আছে হাউচ প্ৰগ্ৰেছ এগেইনষ্ট দ্য টাৰ্গেট ফাইনেন্সিয়েল ইয়াৰ, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেদৰে এটা পেজ খোল খাই যাব। এইবাৰ আপোনালোকে তলফালে স্ক্ৰল কৰিব। ইয়াতে চাবলৈ পাৰিছে ওপৰত লিখা আছে নিজৰ স্কিমৰ নাম, অৰ্থাৎ কি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, তাৰ তলত যিটো অল ষ্টেটছ বুলি লিখা আছে ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰি আপোনালোকে নিজৰ ৰাজ্যটো চিলেক্ট কৰিব। নিজৰ ৰাজ্য চিলেক্ট কৰাৰ পিছত আকৌ আপোনালোকে চিলেক্টত ক্লিক কৰিব। এইবাৰ আপোনালোকে নিজে বসবাস কৰা ডিষ্ট্ৰিক্ট কোনখন সেইখন ডিষ্ট্ৰিক্টত এনেদৰে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে চিলেক্টত ক্লিক কৰি এইবাৰ নিজে যিখন ব্লকত বসবাস কৰে সেইটো ব্লকতে এনেদৰে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আকৌ আপোনালোকে চিলেক্টত ক্লিক কৰি এইবাৰ আপোনালোকে যিখন গাঁও পঞ্চায়তৰ আণ্ডাৰত বসবাস কৰে অৰ্থাৎ নিজৰ গাঁও পঞ্চায়তত এনেদৰে আপোনালোকে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এইবাৰ আপোনালোকে এইটো যিটো কেপচা নম্বৰ চাবলৈ পাৰিছে এই কেপচা নম্বৰটো ইয়াতে এণ্টাৰ কৰি তলত ছাবমিট মাৰি দিব আৰু ইয়াতে আপোনালোকে নিজৰ কেপচা নম্বৰটো মাৰি তলফালে স্ক্ৰল কৰাৰ লগে লগে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে মই যিটো গাঁও পঞ্চায়ত ক্লিক কৰিছিলোঁ সেইটো গাঁও পঞ্চায়তৰ আণ্ডাৰত ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে ওপৰত ভিলেজ নেম, তাৰপিছত আছে ৰেজিষ্ট্ৰেশ্যন নম্বৰ, বেনিফিচিয়াৰী নাম, ফাদাৰ বা মাদাৰ নেম, হাউচ এলটেড টু বা চেংচন কেতিয়া হৈছিল, চেংচনৰ নাম্বাৰ কোনটো, চেংচন এমাউণ্ট কিমান হৈছিল চাওক। ইয়াতে চাবলৈ পাৰিছে 1,30,000 টকা। এই পৰ্যন্ত তেওঁলোকে 1,30,000 টকাৰ ভিতৰত 1,30,000 টকাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত পাবলৈ সক্ষম হৈছে। ইয়াতে অল ডিটেইলছ আপোনালোকে পাবলৈ সক্ষম হ'ব। তাৰপিছত আপোনালোকে যদি এনেদৰে মই যিটো নিজৰ গাঁও পঞ্চায়ত হিচাপত মাৰিছিলোঁ মোৰ নিজৰ গাঁও পঞ্চায়তত এই 2024 আৰু 25 বৰ্ষত কিমানজন মানুহৰ ঘৰ চেংচন হৈছে ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিব। অল লিষ্ট হিচাপত আপোনালোকে চাব পাৰিব। ইয়াতে চাবলৈ পাৰিছে এনেদৰে নাম ৱাইজ আহিব, তাৰপিছত আপোনালোকৰ ফাদাৰ নেম বা গাৰ্জিয়ানৰ নাম আহিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব,
কিমান টকা আপোনালোকে পাবলৈ সক্ষম হ'ল, এই পৰ্যন্ত আপোনাৰ নিজৰ ঘৰটো বনাই কমপ্লিট কৰিছে নে নাই বা কমপ্লিট হোৱা নাই, এটা কিস্তি পাইছে নে দুটা কিস্তি পাইছে, অল ডিটেইলছ আপোনালোকে এনেদৰে চাবলৈ পাৰিব। যিমানখিনি পৰিয়ালৰ নাম 2024 আৰু 25 বৰ্ষত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চেংচন হৈছে, এওঁলোকৰ ঘৰ 2024 আৰু 25 বৰ্ষৰ ভিতৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী এটা ঘৰ পাবলৈ ফাইনেলি সক্ষম হ'ব। এইটো 100% কনফাৰ্ম হৈ থাকক। যদি এইটো যিটো লিষ্ট মই আপোনালোকক দেখুৱাই আছোঁ, এই লিষ্টত যদি আপোনালোকৰ নাম আছে তেতিয়াহ'লে 100% আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা চৰকাৰী ঘৰ পাবলৈ সক্ষম হ'ব আৰু নিজৰ বেংক একাউণ্টত অটোমেটিক্যালি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আপোনাৰ বেংকত প্ৰথম যিটো কিস্তি আছে 32,500 টকা, এইখিনি টকা আপোনালোকৰ একাউণ্টত অটোমেটিক্যালি আহি যাব।